Work being done under the aegis of Pagladia Landslide Protection Committee to divert the Pagladia River to its original portion in the space to protect the villages of Parpur, Patkijuli, Kalajar, Horotola, Devinagar, Oboypur and Khairani. So the water of Pagladia, it have entered there. So some bringing sands, other they have erected these pillars with bamboo, stands and local Bob donated his JCB for this work. It's everywhere. You can see. Second is July, public doing the diversion of Pagladia River under the aegis of Pagladia Landslide Protection Committee. Here's the boulders were erected. This one have been erected with the help of the public donation. The river being diverted already. The local tipper helping to bring stones and an excavator too, which have been hired by the committee for the burn work. All the money required to run this was totally of public funds. এতে 2017 আমি কাম করলাম তেখেতে নিজৰ জিসিবি আছিল তেখেতৰ নিজৰ জিসিবি দি ইটো মঠাৰি এটা আমি য'ত নেকি থিয়া দি আছো
এইটো 2017 হৈছে আৰু তাৰে পিছত 2017 এইটো আমাৰ এইটো এনেকৈ গৈছিল পানী সেইটো কিবা হ'ল পিছত গৈ আৰু 2018 আপোনাৰ আগফালেদি আৰু এটা ভাঙি গ'ল তাতে আগফালেদি এটা ভাঙি গ'ল আৰু তাতে 2018 সেইটোত আমি কি কৰিলোঁ তেখেতে তাৰমানে খাদেছ মুছাহাৰীয়ে 230 ফুটৰ জালি তেখেতে নিজে কিনি আনি দিলাক কিন্তু আমি সেইটো শিল জাপি এতিয়া সেইটোও বাচি আছে তেখেতে দিছে এইটো গৰখনা আমাৰ তাতে অলপ ওপৰ ফালেদি এক ফটা হ'ল নদী লেব্ৰা আৰু এটা হ'ল পাগলদিয়া সেইটো এটা জংচন আৰু সেই লেব্ৰাৰ তলত আছে আপোনাৰ কিবা জালাবস্তি বুলি কয় জালাবস্তি সেই জালাবস্তিৰ পৰাই লৈয়ে আপোনাৰ একেবাৰে গৰাখহনীয়া বহুত সমস্যা তেনেকুৱা আৰু তেখেতে আমাৰ ৰাইজৰ লগত থাকি বহুতখিনি ভাল কাম কৰি আছে সেই গতিকে আমি ভাবোঁ আৰু আমি শুনা পাইছোঁ অহা উপনিৰ্বাচন যিটো নেকি হ'বলৈ গৈ আছে তামোলপুৰ সমষ্টি হয় তেখেতে সেইটো তামোলপুৰ সমষ্টিৰে উপনিৰ্বাচনৰ এজন টিকেটৰ দাবীদাৰ বুলি আমি শুনা পাইছোঁ সেই গতিকে আমি অনুৰোধ কৰিছোঁ হাইকমাণ্ডলৈ যাতে তেখেতৰ দৰে একজন ব্যক্তিয়ে যদি টিকেট পায় তেতিয়া তামোলপুৰ ৰাইজৰ কাৰণে ভাল কাম কৰি যাব বুলি আমাৰ এটা বিশ্বাস আমাৰ এই যিটো নেকি পাগলাদিয়া গৰাখহনীয়া সেইটোৰ সম্পৰ্কে মই আপোনালোকক দুআষাৰমান মই জনাব বিচাৰিছোঁ এইটো গৰাখহনীয়া হ'ল আমাৰ বহুত পাগলাদিয়া গৰাখহনীয়াৰ বহুত কেইবছৰমান আগৰ পায়ে আৰু তেনেকৈ এইটো পাগলাদিয়া গৰাখহনীয়াৰ বিনিময়তে আমাৰ ইয়াৰ পৰা বহুত মানুহে তাৰমানে ঘৰ বাৰী এৰি গুচি যাব লগা হৈছে ঠিক তেনেকুৱা আমি ঠিক তেনেকুৱা কিবা হিচাপত আমি বহুত কিবা যোৱা কিছুমান MLA বিলাকৰ তাতে দৰখাস্ত দিছিলোঁ তেনেকৈ আমি চৰকাৰ ফালৰ পৰাই বা কোনো কিবাৰ পৰাই আমি সাহায্য নাপালোঁ পিছত গৈ আমি কি কৰিলোঁ আমি এটা 5-6খনমান চুপাৰ লগ লাগি আমি এটা আঞ্চলিক কমিটি গঠন কৰিছোঁ আৰু সেইটো আঞ্চলিক কমিটিৰ নামে হ'ল পাৰ্কিজলি আঞ্চলিক পাগলদিয়া লেণ্ড প্ৰটেকশ্যন এতিয়া সেইটো কমিটি গঠন কৰা হৈছিল আমাৰ 2016 চনত নৱেম্বৰ মাহত তাৰপিছত সেইটো কমিটিৰে প্ৰেচিডেণ্ট হৈছে আমাৰ খাদেছ মুছাহাৰী তেখেতক আমি প্ৰেচিডেণ্ট বনাইছোঁ আৰু তেখেতৰ নেতৃত্বতে এতিয়া তেখেতে এটা ৰোল ল'লাক 2017 চনত প্ৰায় কাম আৰম্ভ কৰিব ধৰলাক তেখেতে এতিয়া তেখেতৰ নেতৃত্বতে আমি বৰ্তমানলৈকে ইমানখিনি এতিয়া বৰ্তমানত এতিয়ালৈকে আমি বাচি আছোঁ আৰু তেখেতে আমাৰ ৰাইজৰ হয় পক্ষে মানে আমাৰ স্থানীয় বিধায়ক আছিল MLA তেখেতক বহুবাৰ আমাৰ বানডং কমিটি পাগলদিয়া প্ৰটেকশ্যন কমিটিয়ে বহুবাৰলৈকে মানে মেমৰেণ্ডাম দিয়া হৈছিল আহিছিল ছাৰ্ভে কৰে যায় কিন্তু তেখেতসকলৰ পৰা আমি একো মানে সুবিধা পোৱা নাই সাহায্য পোৱা নাই গতিকে নিজে আগবাঢ়ি যিমানখিনি কৰিব পাৰিছোঁ কৰি আছোঁ গতিকে আমাৰ আগন্তুক যোনটো নিৰ্বাচন আছে নিৰ্বাচনত মানে আমাৰ উপনিৰ্বাচনত আমি শ্ৰী খাদেছ ডাঙৰীয়া দেৱক আমাৰ BTC প্ৰধান প্ৰমোদ বড়োৱে যে টিকেট প্ৰদান কৰে তেনেধৰণৰ সুদক্ষ ব্যক্তিক যদি আমি সমাজত পাওঁ তো আমাৰ নিশ্চয় 5-6খন গাঁৱৰ কাৰণে আৰু এই তামোলপুৰ বাকী ৰাইজৰ কাৰণে উপকৃত হ'ব বুলি আমি মন্তব্য আগবঢ়াওঁ পাগলদিয়া যোনটো নদী আছে আমাৰ ভূটান প্ৰদেশৰ ভিতৰৰ পৰা ওলাই অহা এই নদীখনে 2004 চনৰ পৰা অত্যাচাৰ গৰাখহনীয়াৰ সৃষ্টি কৰি আহিছিল গতিকে কিছুমান নদীৰ আশে পাশে থকা গাঁওবাসী মাটি বাৰী চব উল্টা খন্দা গৰাখহনীয়া দি লৈ যায় সিহঁতৰ বেপাত্তা হৈ গৈছিল তাৰে পিছত আহি আমাৰ 2016 চনত এটা পাগলদিয়া আঞ্চলিক কমিটি গঠন কৰা হৈছিল আঞ্চলিক কমিটিৰ গঠন কৰাৰ কৰাৰ ক্ষেত্ৰত আমাৰ সভাপতিত্ব কৰে শ্ৰী খাদেছ মুছাহাৰী দেৱে 2017 চনত আমাৰ আঞ্চলিক কমিটিখন কাৰ্যকৰী হয় আৰু কাম কাজ
গৰাখহনীয়া প্ৰটেকশ্যন প্ৰতিৰোধ কৰিবৰ কাৰণে কাম কাজ আৰম্ভ কৰা হয়। তাৰে পিছতে আমাৰ 2017 পৰা আৰম্ভ কৰি আজিলৈকে বহুখিনি কাম খাদেশ মুছাহাৰীদেৱৰ নেতৃত্বত আগবাঢ়ি গৈ আছে, যাৰ ফলত আমাৰ 6খন গাঁও ৰক্ষাত পৰিছে। গতিকে আমি তাৰ দ্বাৰা বা আমাৰ এই আঞ্চলিক কমিটিৰ দ্বাৰা যিখিনি কাম কৰিব পাৰিছোঁ, আমাৰ এই উত্তৰ অঞ্চলত বহু গাঁওবাসীয়ে মানে আনন্দত এতিয়া খেতি বাতি বা ঘৰ দুৱাৰ বনাই বহিব পাৰিছে, বসবাস কৰিব পাৰিছে। আৰু সেই গৰাখহনীয়াদি আগতে 2017 চনৰ আগত যিখিনি গাঁও মানে গাঁৱৰ অঞ্চলৰ মানুহবিলাক মানে বেপত্তা হ'ব ধৰিছিল, সেইবিলাকক মাটি যোগান ধৰাৰ ব্যৱস্থাটো খাদেশ মুছাহাৰীদেৱে কৰাৰ কাৰণে এতিয়া তেখেতক এই গাঁওবাসীসকলে এক জেগাত গৈ এই গেৰেজ পাহাৰত মানে অৱস্থান লৈ তাতে বহিছে। তাতে মাটিৰ ক্ষেত্ৰত আমাৰ আঞ্চলিক কমিটিৰ সভাপতি শ্ৰী খাদেশ ডাঙৰীয়া দেৱেই মানে কিবাৰ লগত চাৰ্কলত আৰু আৰ্মি অফিচাৰবিলাকৰ লগত আলোচনা কৰি তাতে সিহঁতক ঠাই দিয়াত সক্ষম হৈছে।